তোমালোকে সহজ পদ্ধতিত কেনেদৰে যোজ্যতা উলিয়া তোমালোকে চাবা যে লিথিয়াম পটাছিয়াম সোডিয়ামৰ কেনেদৰে যোজ্যতা উলিয়াবা মই এটা দেখুৱাই দিওঁ যে লিথিয়ামৰ যোজ্যতা কেনেদৰে উলিয়াব লাগে আমি জানো লিথিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান 3 আমি জানো লিথিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান 3 যাক কোৱা হয় এটমিক নাম্বাৰ ওকে তাক আমি কি কৰিম ইলেক্ট্ৰনীয় বিন্যাসত কি কৰিম ভগাই লম আমি ইলেক্ট্ৰনীয় বিন্যাস ভগাই ললে আমি কি লিখিব লাগিব তোমালোক কৈছিলো অলপ আগতে ৰাস্তা কেইটামান আছে কি ৰাস্তা কে ৰাস্তা এল ৰাস্তা এম ৰাস্তা আৰু এন ৰাস্তা এই তিনটা এই চারটা কি আছে তোমালোকৰ ৰাস্তা আছে এটা লিথিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান 3 তোমালোকে গম পাইছিলা যে কে কক্ষত কেইটা ইলেক্ট্ৰন বহে দুটা এল কক্ষত কেইটা বহে 8টা এম কক্ষত 18 আৰু এন কক্ষত কেইটা বহে 32টা যেহেতু ইয়া 3 ভাঙি দিলা 2 বহলা আৰু কেইটা বাকি ৰল এটা সো এটা বহাব পাৰি কাৰণ কিমানলৈকে বহাব পাৰি 8টালৈ বহাব পাৰি তাৰ ওপৰ নোৱাৰি তোৰ ক্ষেত্ৰত এটা যোজ্যতা কিমান হ'ব পাৰমাণৱিক সংখ্যাক ভাগ বতৰা কৰি ৰৈ যোৱা সংখ্যাটোৱে হ'ব কি ধাতুৰ ক্ষেত্ৰত যোজ্যতা মনত ৰাখিবা লিথিয়ামৰ ভাঙতে কিমান ৰল 1 ৰল সো লিথিয়ামৰ যোজ্যতা কিমান হ'ল 1 এতিয়া আমি সোডিয়াম চাম সোডিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান 11 আমি জানো যদি ইয়াক আমি ভাঙো কি এটো কে লিখি আছে মই বাৰ লিখি নাথাকো কে সেলত কেইটা বহাব পাৰিম দুটা এল সেলত কেইটা বহাব পাৰিম 8টা এম সেলত এটা 8 2 10 10 1 11 সো সোডিয়ামৰ কাৰণে যোজ্যতা কি ধাতুৰ ক্ষেত্ৰত কি ৰৈ যোৱা ইলেক্ট্ৰনটোৱে কি যোজ্যতা ধাতুবিলাকক আমি যেতিয়া ভাগ বতৰা কৰিম ৰৈ যোৱা ইলেক্ট্ৰনটোৱে কি হ'ব যোজ্যতা অৰ্থাৎ আমি লিথিয়ামক ভাঙি কেনে তত কি ৰৈছে এল কক্ষত ৰৈছে এই 1টোৱে তাৰ কি যোজ্যতা সোডিয়ামৰ কি যোজ্যতা কিমান হ'ল 2 8 1 2 8 10 10 1 11 8 2 10 1 কিমান 11 সো এই যোজ্যতা কিমান 1 লাষ্টত কি ৰৈছে 1 ৰৈছে সেইকাৰণে কি যোজ্যতা 1 ক্লিয়াৰ এতিয়া আমি চাম পটাছিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান আমি জানো পটাছিয়াম 19 কিমান ইয়াৰ 19 এক যদি আমি ভাঙো 2 8 8 2 10 আৰু কেইটা বাকি ৰৈছে 9টা বাকি ৰৈছে সো 8 2 8 10 10 8 18 18 কে 19 কেইটা বাকি ৰৈছে এটা সো যোজ্যতা কিমান হ'ব 1 গম পালা তোমালোকে মোক মেগনেছিয়াম আৰু বেৰিলিয়ামৰ যোজ্যতাটো উলুৱাই মোক কমেণ্টত জনাবা